আমাৰ দলৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব সেইটো পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং নোহোৱালৈকে আমিও ক'ব নোৱাৰোঁ। কিন্তু মোটামুটিকৈ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হয়তো অহা এসপ্তাহৰ ভিতৰত হ'ব আৰু পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং হোৱাৰ লগে লগে প্ৰথমখন তালিকা হয়তো ঘোষণা হ'ব আৰু একেলগেও ঘোষণা হ'ব পাৰে। গতিকে আমি সকলোৱে অপেক্ষাত আছোঁ যে পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং যেতিয়াই হ'ব তাৰ পিছতে প্ৰাৰ্থী তালিকা ঘোষণা হ'ব। এতিয়ালৈকে আমাৰ মানে পাৰ্লিয়ামেণ্টাৰী বৰ্ড নবহালৈকে কোনোৱে ক'ব নোৱাৰে, কাৰো সেই ক্ষেত্ৰত পাৰ্লিয়ামেণ্টাৰী বৰ্ডে সৰ্বোচ্চ। গতিকে এতিয়া কেনেকৈ ক'ম, এইটো এটা সম্ভৱেই নহয়। সেই কথাটো কোনোৱে ক'ব নোৱাৰে। ৰাজনীতিত এনেকুৱা অসম্ভৱ কথা এটা কোনে ক'ব পাৰিব। এইবাৰ কেইবাখনো অহা 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব কোকৰাঝাৰলৈ, আৰু কোকৰাঝাৰৰ প্ৰায় অসমমালাৰ বহুকেইটা ৰাস্তা, গোটেই অসমতে অসমমালাৰ বহুকেইটা ৰাস্তা BTCত কিছুদিন আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো 1000 কোটি টকাৰ পেকেজ দিছিলে, সেই পেকেজৰ অধীনত কেইবাখনো দলং, ৰাস্তা, এনেকৈ বহুখিনি কাম একেলগে সিদিনাখনেই শুভাৰম্ভণি বা শিলান্যাস হ'ব। গতিকে সিদিনাখন আপোনালোকে গমেই পাব কি কি হ'ব। আমি BTCৰ 15খন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF লগ হৈ নিৰ্বাচন খেলিম। এতিয়ালৈকে যিমানখিনি আমাৰ আলোচনা হৈছে সেই আলোচনা মৰ্মে 11খন আসনত BPF খেলিব আৰু 4খন আসনত BJPয়ে খেলিব। গতিকে এই 15খন আসনত BJP আৰু BPF আমি একেলগে খেলিম, আৰু বাকী কোনে ক'ত খেলিব আমাৰ সিমান নজৰতো নাই, খবৰো লোৱা নাই। 11খন আসনত BPF খেলিব, 4খন আসনত BJPয়ে খেলিব। আমাৰ মাত্ৰ অহা ইলেকশ্যনত আমি 15খন আসনৰ 15খন BJP আৰু BPF একেলগে খেলিম। AGP খেলিব। AGPটো আৰু BTCত ইলেকশ্যন নেখেলে। BTCত ইলেকশ্যন AGPয়ে আগে পিছেও কেতিয়াও খেলা নাই বা টিকট বিচৰাও নাই। আপোনালোকৰ খবৰ কি আছে মই নাজানো, কিন্তু আমাকতো AGPয়ে কেতিয়াও BTCৰ ভিতৰৰ আসনৰ কথা কোৱা নাই। গতিকে BTCৰ ভিতৰৰ আসনৰ কথা AGPয়ে, কিন্তু BTCৰ বাহিৰত যিখিনি আসন আগে পিছেও তেওঁলোকে খেলে বা তেওঁলোকৰ ডিমাণ্ড আছে, সকলোলৈ আমি আলোচনা চলি আছোঁ। ফাইনেল 100% হোৱা নাই, কিন্তু মোটামুটিকৈ 90% চিটৰ ফাইনেল হৈছে। যেতিয়া 100% হ'ব তেতিয়া ৰাজহুৱাভাৱে আপোনালোকক জনাই দিম। Thank you.